পাঠ কৰিবলৈ লৈছোঁ নিবিড় অনুৰাগ মানসৰ কবিতা নুনি পকিছে সৰু। কবিতাটি তেখেতে তেখেতৰ ভাতৃ নয়নদীপ দত্তৰ হাতত অৰ্পণ কৰিছে। অতদিনে ঘৰলৈ কিমান বসন্ত আহিছে গৈছে ঠিক নাই, বসন্তৰ হিচাপ জানো ৰাখে কোনোবাই। শিমলু ফুলাৰ শেষত কিমানে জানে তোলাৰ সাধু। সাধু মানেই কিংবদন্তি। মাটিৰ দলি চপৰা গছকি নোপোৱালৈকে ভাবিব পাৰি খেতি কৰাটো একেবাৰে সহজ কথা। বনগীত এটা জুৰিলেই ঘূৰি চাপি আহি থাকে বলধকেইটা। ঠিক আবতৰীয়া বানৰ দৰেই নুনি নথকা দিনত তই যে বিচাৰি চলাত কৰিছিলি ৰঙা পকা নুনি, সেই নুনি পকিছে সৰু। আচলতে সৰু, নুনি ভাল পোৱা মানুহে নুনি ছিঙিব নোৱাৰে, বসন্ত ভাল পোৱা মানুহে কপৌ। পদূলি মূৰত এইবেলি হুঁচৰি নুজুৰে, কোনে ক'ত কেনেকৈ আছে তেনেকৈয়ে থাক, অৰণ্য সাগৰত নাবিক। নুনিবোৰ ৰঙা হৈ পকিছে সৰু, আকৌ যদি সাৰ পায় আকাশ একেলগে বহি ভগাই খাম দে ৰঙা পকা কেঁচা সেউজীয়া নুনি। ধন্যবাদ।